হে গাইজ মই চাহিল আৰু আপোনালোকে চাই আছে নলেজ আছাম। বন্ধু বান্ধৱৰ আগতে আপোনালোকক মই এটা কথা কওঁ যে আমাৰ ৰেলৱেছে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ আপডেটসমূহ আগবঢ়াই থাকে, যাৰ হয়তো ট্ৰেইনৰ হয়তো ৰেলৰে যিকোনো পৰিৱৰ্তনৰ নিয়ম বা যিকোনো সমস্ত আপডেট আগবঢ়াই থাকে। কিন্তু আপোনালোকে সেই আপডেটসমূহ গম নাপায়, যাৰ ফলত আপোনালোকৰ বহুত অসুবিধাৰ সৃষ্টি হয় সময়ৰ মূৰত। কিন্তু মই এটা কথা ভাবিছোঁ, আপোনালোকে মোৰ এই চেনেলত ৰেলৱেৰ লগত জড়িত সমস্ত আপডেটসমূহ ঠিক টাইমে পাই থাকিব। যদি আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰা নাই এতিয়ালৈকে, মোৰ এই চেনেলটো ফ'ল' কৰি ৰাখক। আপোনালোকে বিভিন্ন আপডেটসমূহ আপোনালোকে সময়ে পাই থাকিব মোৰ এই চেনেলত। তো আজি মই এনেকুৱা ধৰণৰ এটা ভিডিঅ' আপোনালোকৰ মাজত লৈ আছোঁ। ৰেল আপডেট নাম্বাৰ 1 চিৰিজ হ'ব, চিৰিজ নম্বৰ 1 হ'ব ৰেল আপডেটৰ মোৰ এই চেনেলত। আপোনালোকক আকৌ এবাৰ কৈছোঁ, যদি আপোনালোকে মোৰ এই চেনেলটো ফ'ল' নকৰে, আপোনালোকে ৰেলৱেৰ সমস্ত আপডেটসমূহ মিছ কৰিব। তেতিয়াহ'লে সমগ্ৰ আপডেটসমূহ মিছ নকৰিবলৈ মোৰ চেনেল এতিয়াই ফ'ল' কৰক, মোৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু কাষত বেল আইকনটো ক্লিক কৰি থৈ দিব। সমগ্ৰ আপডেটসমূহ সময়ে পাই থাকিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰেলৱেছৰ পৰা কিছু আগতে এটা আপডেট আহিছে যে আমাৰ যিবিলাক ইণ্ডিয়াত শতাব্দী এক্সপ্ৰেছ চলি আছিল, সেই শতাব্দী এক্সপ্ৰেছ ট্ৰেইনসমূহ বন্ধ হৈ যাব। সেই ৰেল সেৱাসমূহ বন্ধ হৈ যাব আৰু তাৰ পৰিৱৰ্তে চলোৱা যাব আমাৰ নতুনকৈ ICF ইণ্টিগ্ৰেল কোচ ফেক্টৰীত নিৰ্মিত ট্ৰেইন 18 নামৰ ট্ৰেইনসমূহ শতাব্দী এক্সপ্ৰেছৰ জেগাত চলোৱা যাব। আপোনালোকে হয়তো বহুতে দেখিছে যে ট্ৰেইন 18 কেনেকুৱা, ইউটিউবত বিভিন্ন ভিডিঅ'ত দেখিছে। হয়তো আপোনালোকে ঠিকেই শুনিছে যে আপোনালোকে আৰু কিছুদিনৰ ভিতৰত আৰু কিছু টাইম লাগিব অলপ প্ৰচেষ্টাটোত, যিহেতু আমাৰ শতাব্দী এক্সপ্ৰেছ বহুত আছে আৰু বহুত কোচৰ প্ৰয়োজন হ'ব। কিন্তু অতি সোনকালে চৰকাৰে এই শতাব্দী এক্সপ্ৰেছৰ সেৱাসমূহ বন্ধ কৰি ট্ৰেইন 18 ৰূপান্তৰ কৰিব। আৰু ট্ৰেইন 18 আপোনালোকে হয়তো বহুতে নাজানে যে আমাৰ ICF কোচ ফেক্টৰী অৰ্থাৎ ইণ্টিগ্ৰেল কোচ ফেক্টৰীত আজিকালি ট্ৰেইন 18ৰ প্ৰডাকশ্যন তাতে হৈ আছে। কিন্তু আপোনালোকে হয়তো ভাবিছে যে ICF কোচ ফেক্টৰীত যি ট্ৰেইন 18ৰ কোচসমূহ বনোৱা হৈছে, তাতে ICF কোচ থাকিব নে LHB কোচ থাকিব। তো আপোনালোকক মই কৈ দিওঁ যে আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিওঁ। আজিকালি ICF ইণ্টিগ্ৰেল কোচ ফেক্টৰীয়ে ICF কোচ বনোৱা ICF কোচৰ প্ৰডাকশ্যন বন্ধ কৰি দিছে। আজিকালি সমগ্ৰ ধ্যান তেওঁলোকে LHB কোচৰ ওপৰতে দিছে। তো আপোনালোকে নিশ্চিন্তে থাকক যে ট্ৰেইন 18ৰ যিবিলাক বগী হ'ব সেইবিলাক হ'ব LHB ৰেক্সৰে। তো ট্ৰেইন 18 আৰু আপোনালোকক এটা কথা জনাওঁ যে মই ট্ৰেইন 18 যেতিয়া চলিব, ট্ৰেইন 18 আপোনালোকে কোনো ধৰণৰ ইঞ্জিন দেখা নাপায়, অৰ্থাৎ লোক'ম'টিভ দেখা নাপায়। এতিয়া বৰ্তমান শতাব্দী এক্সপ্ৰেছৰ সন্মুখত যেনেকুৱা ধৰণৰ ইলেক্ট্ৰিক লোক'ম'টিভ বা ডিজেল লোক'ম'টিভ আপোনালোকে দেখা পায় টানি লৈ যোৱা, কিন্তু ট্ৰেইন 18 এনেকুৱা ধৰণৰ কোনো লোক'ম'টিভ দেখা নাপাব। কাৰণ ট্ৰেইন 18ৰ আগফালে আৰু পিছফালে যেনেকুৱা EMU আৰু DMU টাইপৰ ট্ৰেইন আছে, তেনেকুৱা টাইপৰে লোক'ম'টিভ থাকিব, লগতে পাইলট কেবিনো থাকিব। তাত এইটো বহুত সুবিধা হ'ব। আৰু প্ৰতিটো কোচৰ চকাতে বুলেট ট্ৰেইনৰ দৰে ট্ৰেকশ্যন মটৰ লগোৱা থাকিব, যাৰ ফলত অতি সোনকালে ইয়াৰ স্পীড বাঢ়িব আৰু অতি সোনকালে ইয়াৰ স্পীড কমাব পাৰিব। তো এইটো এটা অতি ভাল খবৰ। আৰু আপোনালোকে যদি EMU আৰু DMU ট্ৰেইনৰ কথা জানিব খোজে, কেনেকৈ কাম কৰে, তলত আপোনালোকে কমেণ্ট কৰক, মই অতি সোনকালে আপোনালোকৰ ভিডিঅ'টো আনিব চেষ্টা কৰিম। তো এইটো এটা প্ৰথম আপডেট আছিল। আজিৰ পৰা মই চিৰিজটো আৰম্ভ কৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ এই চিৰিজটো আদৰি ল'ব ভালকৈ। যদি আপোনালোকক আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ৰেলৱেছৰ লগত সমগ্ৰ আপডেট, ৰেলৱেছৰ লগত জড়িত আপডেট আৰু ৰেলৱেছৰ লগত বিভিন্ন টপিকৰ ওপৰত ইনফৰ্মেটিভ ভিডিঅ' সৰু আপোনালোকে মোৰ চেনেলত পাই থাকিব। ধন্যবাদ। জয় আই অসম।